Hey guys, welcome back to my channel. আপোনালোকে চাই আছে হাবিবেশ টেক আৰু মোৰ নাম হাবিবুল। আজি এইটো ভিডিও বহুত ইম্পৰ্টেন্ট হ'বলৈ ওলাইছে কাৰণ এইটো ভিডিওৰ জৰিয়তে আপোনালোকে কনফাৰ্ম হ'ব যে আপোনাৰ ইউটিউব ভিডিওত কোনবোৰ টেগ ইউজ কৰিব যাৰ ফলত আপোনাৰ ভিডিওটো ভাইৰেল হ'ব আৰু আপোনাৰ টেগটো ৰেংকত আহিব। অৰ্থাৎ ইউটিউবত যিকোনো টপিক সাৰ্চ কৰিলে আপোনাৰ ভিডিও ৰিলেটেড তেনেহলে আপোনাৰ ভিডিওটো সবৰ আগতে ৰেংক কৰিব, অৰ্থাৎ সবৰ আগতে শো কৰিব। আৰু তাৰ কাৰণে কি কৰিব লাগিব সম্পূৰ্ণৰূপে এই ভিডিওত আলোচনা কৰিম আৰু ইয়াৰ লগতে আলোচনা কৰিম এই টেগবোৰ আপুনি ক'ৰ পৰা পাব। তো গাইজ ভিডিও এটা আপলোড কৰাৰ মাজতে কিছুমান কাম থাকে, যেনে ধৰণৰ টিটল লগোৱা, ডেসক্ৰিপশন লগোৱা, তাৰপিছত টেগ লগোৱা আৰু তাৰপিছত থাম্বনেল লগোৱা। ভিডিও আপলোড হৈ আছে এফালে এইখিনি কাম আমাৰ কৰিব লাগে। তো গাইজ চাওক, যেতিয়া আমি ভিডিওটো যিটো টপিকৰ ওপৰত ভিডিও বনাও সেই টপিক অনুযায়ী আমি টিটলটো লগাও আৰু তাৰ অনুযায়ী সেই টিটলটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ টেগবোৰ লগাব লাগে। এতিয়া ভিডিও আপলোড কৰাৰ সময়তে কিন্তু আমাৰ টেগবোৰ মাইন্ডত নাহে, আহে 4-5টা। যেনেদৰে মোৰ এটা টপিক মই সাপোজ বাছি ললো, ইউটিউব চেনেল কেনেকৈ গ্ৰ কৰা হয়, হাউ টু গ্ৰ ইউটিউব চেনেল। ইয়াৰ ওপৰত মই 2 বা 3টাহে টেগ আমি দিব পাৰো, কিন্তু 10-15টা মান টেগ আমাৰ ব্যৱহাৰ কৰিব লাগে যিটো সেই সময়ত নাহে। তো আজি মই এটা ৱেবছাইটৰ বিষয়ে কম, সেই ৱেবছাইটটো নিজে আপোনাক টেগবোৰ দি যাব, জাষ্ট আপোনাৰ টিটলটো তাত ৰাইট কৰিলে হয়। তো দোস্ত প্ৰথমতে আপোনাৰ এটা ব্ৰাউজাৰত যাব লাগিব, যিকোনো ব্ৰাউজাৰ হওক। মই যেনেকৈ ক্ৰম ব্ৰাউজাৰত গলো আৰু ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপুনি তাত সাৰ্চ কৰিব ৰেপিড টেগ, RAPIDTAGS ৰেপিড টেগ বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথমতে যিটো অপচন আহিব, অৰ্থাৎ প্ৰথম যিটো ৱেবছাইটটো আহিব সেই ৱেবছাইটটোত আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে যে আপোনাৰ প্ৰথমতে এটা একাউন্ট ক্ৰিয়েট কৰিব দিছে, তাৰ পিছত তাৰ তলৰ অপচন আছে ফ্ৰী বুলি। তো আপোনাৰ একাউন্ট ক্ৰিয়েট কৰিব নালাগে, জাষ্ট আপুনি ফ্ৰীত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখা পাব। এতিয়া আপুনি কি কৰিব, এতিয়া আপুনি আপোনাৰ ভিডিওৰ যিটো টিটল সেই টিটলটো তাত ৰাইট কৰিব, লিখিব। লিখি কিনে সাৰ্চ ওলা অপচন দেখা পাই আছে তাতে সাৰ্চ কৰি দিব। যেনেকৈ মই মোৰ ভিডিওৰ টিটল ইয়াতে লিখিম হাউ টু গ্ৰ ইউটিউব চেনেল, হাউ টু গ্ৰ ইউটিউব চেনেল। চাওক গাইজ, লিখাৰ লগে লগে কিমানবোৰ টেগ আহি আছে তলত, কিমানবোৰ ৰেংক কৰা টেগবোৰ আহিছে। যিবিলাক ৰেংক কৰিছে সেইবিলাকেইতো গুগলে আমাক সাজেষ্ট কৰিছে ন। তো ইয়াৰ পৰা আপুনি জাষ্ট টেগবোৰ কপি কৰিব আৰু কপি কৰি আপোনাৰ ভিডিওত লগাই দিব, যৰ পৰা আপুনি টেগ লগাইছে। হয়তো YT ষ্টুডিঅ বা ক্ৰম ব্ৰাউজাৰৰ পৰা আপুনি টেগ লগাব পাৰে, তাতে গৈ আপুনি পেষ্ট কৰি দিব কপি কৰাৰ পিছত। চাওক, ইমান ইজি মেথডৰ জৰিয়তে আপুনি টেগবোৰ লগাব পাৰে। যিবিলাক টেগ ভাইৰেল হৈছে সেই টেগবোৰ আপুনি লগাব পাৰে আপোনাৰ টিটল অনুযায়ী। তো গাইজ আজিৰ ভিডিওটো ইমানেই। যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈকে বাই।